Good morning. সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে প্ৰথমতে সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি এই ভিডিঅ'ৰ জৰিয়তে বহুত বেছি ভাল খবৰ আপোনালোকক দিব বিচাৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অসমত যেনেকৈ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পালে ঠিক তেনেকৈ বিটিআৰৰ কাৰণেও নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পালে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া শেষ হৈছে আৰু তেনে সময়তে আকৌ এটা ভাল খবৰ আপোনালোকক দিব বিচাৰিছো বিটিআৰ এৰিয়াৰ কাৰণে পুনৰ মুকলি হ'ল জিটি আৰু পিজিটিৰ কাৰণে বিজ্ঞাপন যেটো নেকি বহুত বেছি ভাল খবৰ যিসকল প্ৰাৰ্থীয়ে জিটি আৰু পিজিটিত আবেদন কৰিব পাৰিব সেইসকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ভাল খবৰ ইতিমধ্যে বিটিআৰৰ শিক্ষা বিভাগে এডভাৰটাইজমেন্ট মুকলি কৰি দিছে 13 ফেব্ৰুৱাৰী তাৰিখে ৰাতি আৰু সেই এডভাৰটাইজমেন্টৰ বিষয়ে আপোনালোকক কিছু কথা জনাব বিচাৰিছো বিটিআৰ এৰিয়াৰ কাৰণে এই বিজ্ঞাপনটো প্ৰকাশ পাইছে জিটি আৰু পিজিটিৰ কাৰণে আৰু যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব তেওঁলোকৰ কাৰণে বহুত বেছি ভাল খবৰ জিটিৰ কাৰণে অৰ্থাৎ গ্ৰেজুৱেট টিচাৰৰ কাৰণে 1472টা আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে 141টা পদ মুকলি হৈছে আৰু বহুত বেছি সংখ্যক পদ মুকলি হৈছে এইটো বহুত বেছি ভাল খবৰ আৰু এই যিকিটা বিজ্ঞাপন জিটি আৰু পিজিটিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পালে এইখিনি বিটিআৰ এৰিয়াৰ কাৰণে হ'ব গতিকে যিসকল প্ৰাৰ্থীয়ে যোগ্যতা আছে আৰু জিটি আৰু পিজিটিৰ কাৰণে আবেদন কৰিব সেইসকল প্ৰাৰ্থীৰ কাৰণে বহুত বেছি ভাল খবৰ আৰু সকলো তথ্য আপোনালোকক জনাই থাকিম কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব ইতিমধ্যে বিজ্ঞাপনখিনি মুকলি কৰি দিছে কিন্তু আবেদন প্ৰক্ৰিয়া কোন দিনৰ পৰা আৰম্ভ হ'ব কেতিয়ালৈকে সেইখিনি এতিয়ালৈকে জানিব পৰা নাই সকলো কথা আপোনালোকক জনাম এইখিনি আপোনালোক প্ৰথমতে জনালো যে বিটিআৰ এৰিয়াৰ কাৰণে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে বিজ্ঞাপন প্ৰকাশ হৈছে গ্ৰেজুৱেট টিচাৰৰ কাৰণে 1472টা আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে 141টা পদ মুকলি হৈছে গতিকে বহুত বেছি সংখ্যক পদ মুকলি হৈছে গতিকে এই খবৰটো সকলোৱে পায় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকক ইনফৰমেশ্যনটো দিলো যোৱাকালি ৰাতি এই বিজ্ঞাপন প্ৰকাশ পাইছে গতিকে আপোনালোকেও অনলাইনত বা অফলাইনত আপোনালোকে চেক কৰিব কি কোৱালিফিকেশ্যন লাগে কিমান মাৰ্কছ লাগে গতিকে সকলো তথ্য আপোনালোকে তাত পাই যাব জাষ্ট আপোনালোকক ইনফৰমেশ্যনটো দিলো আৰু আপোনালোকে যিদিনাৰ পৰা আবেদন প্ৰক্ৰিয়া চলিব ভালদৰে আপোনালোকে চেক কৰি আবেদন কৰিব গতিকে ভাল খবৰটো আপোনালোকক দিব পাই ভাল লাগিছে যেহেতু বিটিআৰ এৰিয়াৰ কাৰণে হ'ব গতিকে আপোনালোকে খুব সুন্দৰকৈ এডভাৰটাইজমেন্টটো ষ্টাডি কৰিব বা পঢ়ি চাব আৰু পঢ়ি কিনে আপোনালোকে আবেদন কৰিব ইতিমধ্যে আপোনালোকে জ্ঞাত যে অসমতো নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ হৈছে বিটিআৰতো হৈছে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া শেষ হ'ল ঠিক সেইটো সময়তে বিটিআৰ এৰিয়াৰ কাৰণে মুকলি হ'ল জিটি আৰু পিজিটিৰ কাৰণে গতিকে এইটো এটা বহুত বেছি ভাল খবৰ বহু সংখ্যক প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব গতিকে আপোনালোকে খুব ভালদৰে এডভাৰটাইজমেন্টটো চাব চাই কিনে আপোনালোকে আবেদন কৰিব আৰু যিখিনি ইনফৰমেশ্যন আপোনালোকক আকৌ মই পুনৰ মোৰ চেনেলৰ জৰিয়তে জনাম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাহৰিব গতিকে বহুত বেছি ভাল খবৰ আৰু পূজাৰ দিনে আপোনালোকক ভাল খবৰটো দিব পাই ভাল লাগিছে জিটি আৰু বিটিআৰ এৰিয়াৰ কাৰণে বহুত বেছি পদ মুকলি হৈছে গতিকে এইখিনি পদ যদিহে সোনকালে মানে কি এপইণ্টমেণ্ট দিয়ে যে বহু প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব গতিকে বহুত বেছি ভাল খবৰ আপোনালোকক দিলো ধন্যবাদ জয় অসম